নমস্কাৰ বন্ধুসকল, আজি খগৰপুৰ অঞ্চলৰ 843 নং বেতবাৰী প্ৰাথমিক বিদ্যালয়ত CRPF 156 নং বেটেলিয়ন CRPFৰ কেম্পৰ পৰা আজি শ্বহীদ শ্ৰদ্ধাঞ্জলি জনাব। আৰু এয়া বেতবাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু ভিন ভিন স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰী খগৰপুৰ অঞ্চলত তেওঁলোকে ইয়াত ৰৈ আছে। আৰু এয়া বেতবাৰী স্কুলৰ ভিতৰত মঞ্চ সজাইছে। এয়া পৰিয়ালবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ। আৰু এয়া PN মাৰাক 1996ত শ্বহীদ হৈছিল অৰুণাচলত। আৰু নতুন চৰকাৰী নিৰ্দেশ অনুসৰি এয়া প্ৰতি বছৰে তেওঁলোকে 6 জুলাই দিনা PN মাৰাকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তেওঁলোকৰ গাঁৱতে। এয়া খগৰপুৰত শিক্ষকবৃন্দসকল, এয়া জ্যেষ্ঠসকল আহি উপস্থিত হৈছেহি। আৰু এতিয়া আমাৰ ইয়াতে 743 নং বেতবাৰী LP স্কুলত তেওঁলোকে কামাণ্ডাৰ ইন চিফৰ কাৰণে ৰৈ আছে। কামাণ্ডাৰ ইন চিফ আহি পালেহি আৰু তাৰপিছতে আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিব। আৰু এয়া ছাত্ৰ ছাত্ৰীসকল, বেতবাৰী 743 নং বেতবাৰী LP স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আমাৰ হেডমাষ্টাৰ ধনেশ্বৰ গোহাৰি আৰু এয়া কামাণ্ডাৰ ইন চিফ CO তেওঁ আহি পালে আৰু এছিষ্টেণ্ট কামাণ্ডাৰো আহি পালে। এতিয়া আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু পোনে পোনে আপোনালোকক লৈ গৈছোঁ প্ৰগ্ৰামলৈ। সেৱা জনাই আমি আজিৰ এই কাৰ্যক্ৰমখন আগবঢ়াবলৈ ধৰিছোঁ। তেওঁ মৃত্যুক আঁকোৱালি লৈছিল। গতিকে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰৰ পৰা এটা নতুন নিয়ম কৰিছে যে যিবিলাক ব্যক্তিয়ে দেশৰ কাৰণে শ্বহীদ হয় তেওঁলোকৰ গাঁৱত, তেওঁলোকৰ অঞ্চলত গৈ পেলাই তেওঁৰ মৃত্যুৰ দিনাখন তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া এটা নিয়ম পালন কৰিছে। গতিকে এওঁৰ ঘটনাক লৈ পেলাই যিটো বিষয় ইয়াত আছে, মই আমাৰ ইউনিটৰ एसिस्टेंट कमांडेंट श्री शांति रंजन मंडल उप कमांडेंट 156वीं वाहिनी केंद्रीय रिजर्व पुलिस बल बोगाईगांव। 1996 को सैनिकों ने कैदियों के विरुद्ध एक सर्च अभियान चलाया, जिसके दौरान एक भीषण मुठभेड़ हुई। भीषण मुठभेड़ के दौरान कुछ बंदी वहां से भाग निकलने की कोशिश कर रहे थे, जिनके साथ मुठभेड़ में सिपाही PN मार्क के सिर पर हमला कर दिया कैदियों ने और उन्हें जो है गंभीर चोट आई। लेकिन सिपाही नाथ मार्क ने अपना जो है मतलब पूर्ण जो है जोश के साथ उन कैदियों के साथ लड़े और घायल हो गए। घायल होने के बाद उन्हें जो है वहाँ के लोकल अस्पताल में एडमिट कराया गया और वहीं पर इलाज के दौरान अगले दिन 5 तारीख को ये घटना हुई जो जेल में, और वहाँ वे घायल हुए और 6 तारीख को वो जो है मतलब अपना सर्वोच्च बलिदान कर गए। আমার আজির এই কার্যসূচীত 156 বেটেলিয়নৰ সন্মানিত কমাণ্ডেণ্ট, এছিষ্টেণ্ট তথা ডেপুটি কমাণ্ডেণ্ট আৰু আজি যাক আমি সম্বোধনা জনাই আছোঁ শ্বহীদ পৰিয়ালৰ ব্যক্তিসকল। এইটো যিহেতু আমাৰ খগৰপুৰ ক্লাষ্টাৰ, এইটো আমাৰ এটা শিক্ষকৰ অনুষ্ঠান, এইটো আমাৰ চেণ্টাৰ হয়। গতিকে ইয়াৰ কাৰণে আমি আমাৰ শিক্ষকৰ ফালৰ পৰা আমাৰ দুজন আমাৰ ছাৰ আৰু আমাৰ শ্বহীদ পৰিয়ালক আমি সম্বোধনা জনাব বিচাৰিছোঁ। গতিকে প্ৰথমতে মই সম্বোধনা তথা আমাৰ পৰা দিব বিচাৰিছোঁ গামোচা। তেখেত ধৰ डिप्टी कमांडेंट ASR मंडल, हम अभी संबोधना देना चाहते हैं हमारी तरफ से ASR मंडल डिप्टी कमांडेंट। अभी हम हमारी तरफ से संबोधना देना चाहते हैं और एक अधिकारी है असिस्टेंट कमांडेंट शैलेंद्र कुमार सर, तो उसको हमें हमारे बंधु इंद्रजीत बरुआ को
संबोधना देने के लिए मैं अनुरोध करता हूँ। थैंक यू। मैं এতিয়া মঞ্চত আহ্বান জনাব বিচাৰিছোঁ ইয়াত উপস্থিত হ'বলৈ। তেখেত হ'ল আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য, যাক লৈ আমি অনুষ্ঠানটো কৰিছোঁ। তেখেত হ'ল শ্বহীদ পৰিয়াল PN মাৰাকৰ ৱাইফ শকুন্তলা মাৰাক। তেখেতক ইয়াত আহিবলৈ মই অনুৰোধ কৰিছোঁ আৰু এই সম্বোধনাটো আমাৰ ফুলেন্দ্ৰ ৰাভা ছাৰক দিয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। पुष्पांजलि। উপস্থিত শহীদ ফেমিলি, আমাৰ 156 CRP বেটেলিয়নৰ উচ্চপদস্থ বিষয়াসকল, সেনাবাহিনী CRPFৰ বিভিন্ন কৰ্মকৰ্তাসকল, আমাৰ এডৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, মোৰ শিক্ষক বন্ধুসকল, আমাৰ কোন ছাত্ৰ ছাত্ৰীসকল, দেশৰ সুৰক্ষাৰ বাবে সুৰক্ষা কৰ্মীসকলে যি ধৰণে ত্যাগ আৰু বলিদান দি আজি আমাৰ ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি কৰিছে যে আমি আমাৰ মাজত আমাৰ স্থানীয় বাসিন্দা মাৰাক তেখেত শ্বহীদ হৈছিল আৰু আমি ভাবিছিলোঁ যে CRPF বেটেলিয়ন বা সীমা সুৰক্ষা বল বা আমাৰ সেনাবাহিনীৰ বিষয়ববীয়াসকলে সেই শ্বহীদ জোৱানজনক কেতিয়াবাই পাহৰি গৈছে বুলি আমি অনুভৱ কৰিছিলোঁ। কিন্তু তেখেতসকলৰ ইতিহাসত তেখেতসকলে যে আমাৰ অঞ্চলৰ শ্বহীদ ব্যক্তিগৰাকীৰ প্ৰতি যে সোণালী আখৰেৰে লিখি ৰাখিছিল, সেই কথা আমি কিন্তু ভুলতো আমি অৱগত নাছিলোঁ। কিন্তু আজি ইমান সুদীৰ্ঘ বছৰৰ অন্তত তেখেতক যে আমাৰ মাজত স্মৰণ কৰাৰ কাৰণে এক পৰিৱেশ তৈয়াৰ কৰিছিল, তাৰ কাৰণে আমি CRPF বিষয়ববীয়াসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৰ্মকৰ্তাসকল, শ্বহীদ পৰিয়ালৰ সন্মানীয় পৰিয়ালবৃন্দ, এইখন অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষকবৃন্দ, এই ঠাইখন আমাৰ এটা স্কুল আৰু এই স্কুলক আমি এটা কি বুলি কওঁ, শিক্ষাৰ মন্দিৰ, এটা পবিত্ৰ ঠাই। আৰু আজি এই পবিত্ৰ ঠাইত এটা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে, সেইটো হ'ল আমাৰ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দুআষাৰ মন্তব্য ৰখাৰ কাৰণে তেখেতসকলে আহ্বান জনাত মই চমুকৈ ক'ব বিচাৰিছোঁ। আচলতে ইমান ক'ব লগা নাই, তথাপিতো আমি খগৰপুৰবাসী হৈ আচলতে তেখেত যে আজি 1996 এনেকুৱা এটা অনুষ্ঠানত হোৱা ঘটনাৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিছিল, আচলতে আমি অৱগতই নাছিলোঁ। হয়তো কিছুসংখ্যক ৰাইজ অৱগত হ'ব পাৰে, কিন্তু ব্যক্তিগতভাৱে মই এই বিষয়টো কিন্তু জনা নাছিলোঁ। যিয়ে নহওক আজি সেইটো অৱগত হৈ সদায় নিজকে ধন্য মানিছোঁ। আমাৰ মাজতো যে দেশৰ হৈ কাম কৰি শ্বহীদ হোৱা ব্যক্তি আছে, সেই কথাটো আজি
আমি নিজেও ক'ব পাৰিম যে আমাৰ মাজতো এনেকুৱা ব্যক্তি আছিল। তো যিয়ে নহওক ইতিমধ্যে আমাৰ পূৰ্ববক্তা ৰবীন্দ্ৰ ৰাভা ছাৰে কথাখিনি ইতিমধ্যে বহুত কথা কৈয়ে গৈছে। তথাপিতো আজি এই পবিত্ৰখনত পবিত্ৰ সময়ত আমাক সমাজৰ লগতে আমাক যি মাতি সন্মান দিছে তাৰ বাবে মই আমাৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকলক 156 বেটেলিয়নৰ সমূহ ছাৰসকলক মই অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। इन्होंने बहुत इनिशिएटिव लिया था।